মাৰিম কিন্তু মোক আজি দৰকাৰ নাই ন ডেফিনেটলি দৰকাৰ নাই এতিয়া তদন্ত যদি হয় তেনে তদন্তত আপুনি সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ সম্পূৰ্ণ মানে যি লাগে মই ক'ত যাব লাগে মই যদি মাৰ খায়ো যাব লাগে কোনোবাই যদি মাৰিব তুমি আহিবই লাগিব বুলি কয় মই মাৰ খায়ো যাম য'ত যাব লাগে মই তাতে যাম যি সোধে মোক মই যি জানো মই সুস্থ অৱস্থাত থকা লাগে মই এইখিনি ছাপোৰ্ট কৰিয়ে যাম মই তাত ছাপোৰ্ট নকৰিব লগা কোনো কথা নাই কিয় মই ছাপোৰ্ট নকৰিম আপুনি ছাপোৰ্ট নকৰিব নেকি আজি এজন অসমৰ এজন মানুহে ছাপোৰ্ট কৰিব যদি যিখিনি জানে কোনোবা এজনক যদি সোধা যায় জুবিন গাৰ্গৰ বিষয়ে কি জানো লাষ্ট কেতিয়া লগ পাইছিলি তেওঁৰ অনুভৱটো তেওঁ ক'বই লাষ্ট মই 1 বছৰ আগত পাইছিলোঁ বা 2 দিন আগত পাইছিলোঁ দাদা এনেকুৱা হৈ আছে ময়ো দাদাক 19 তাৰিখলৈকে লাষ্ট পানীত লাষ্ট উশাহটো লোৱালৈকে পাইছোঁ সেইখিনিলৈকে যিখিনি জানো মই 100% কিন্তু এতিয়া তেখেতৰ আৰু এটা মোবাইল ফোন স্পষ্টীকৰণ দিয়া কাৰণ আছে তেখেতৰ মোবাইল ফোনটো তেওঁ কিয় স্পষ্টীকৰণ দিয়া নাই সেইটো তেওঁ গম নাপাওঁ সেইটো মই গম নাপাওঁ মই তাক দিল্লীতে আহিছোঁ বুলি ক'লোঁ ন মই নিজে টিকেট কাটি আহিছোঁ ন মোৰ লগৰ এজনে বন্ধু এজনে টিকেট কাটি দিছে মই 4:25 ফ্লাইটত আহিছোঁ সেইখনত জুবিন গাৰ্গক অনা হোৱা নাছিল দাদাকতো চাৰ্টাৰ ফ্লাইট ঠিক কৰিছিল তাতে পিছতহে মই ইয়াত লেণ্ড কৰোঁতেহে গম পালোঁ এইখনত জুবিন দাও আহিছে পিছত লেণ্ড কৰোঁতে পবিত্ৰ মাৰ্ঘী দাদা আৰু আমাৰ সন্দীপনক দেখা পাই এতিয়া মই গম পালোঁ মই অলৰেডি ভাবিছোঁ আমাৰ ফ্লাইট লেণ্ড কৰিছে 7টা বজাত দাদা আহিছে 1:30 বজাত 4টা বজাত দাদা গুৱাহাটী পাব মই পাইছোঁ 7টা বজাত অলৰেডি দাদাৰ প্ৰচেছন দাদাক লৈ গ'ল ইমান সোপা মানুহে এয়াৰপৰ্টত কিয় ৰখি আছে ভাবিছোঁ কি মোক মাৰিব আহিছে কাৰণ চবেই চাগে কৈছে যে ই এখন ফ্লাইটত গৈ আছে ইয়াতে পাবি ইয়াক মাৰি পেলাম মই কৈছোঁ মোৰ যদি মৃত্যু ইয়াতে আছে ইয়াতে হ'ব পিছত দেখিছোঁ মানুহবিলাক যেতিয়া হেৰি মানে আমাৰ পবিত্ৰ মাৰ্ঘী দাদা আৰু সন্দীপনক দেখিলোঁ তেতিয়া মই চব আপোনালোকে ইয়াত কিয় কি পিছত কম তই অলপ লাহে লাহে পিছত দেখিছোঁ দাদাৰ কফিনটো তলেদি নি পেলাই এনেকৈ ৰেড কাৰ্পেটত গৈছে আৰু মানুহবিলাক চব তাতে দৌৰি গৈছে মই চব দাদা ইয়াত আহিছে তেতিয়া মোৰ এটা সুখ বুলি ক'ব নোৱাৰি এটা মানে ভিতৰত এটা উশাহৰ এটা কাণ চকু পানী ওলাইছে দাদাই চবেই মোক এৰি দিলে কিন্তু এতিয়াতো মোক এৰিয়ে দিছে আপোনালোকে যে আহিছে আপোনালোকে কি ভাবি আহিছে মোৰ ওচৰত মোৰ নিউজ ওলাইছে কিবা ই ভিক্টিম বুলি ভাবি আহিছে নহয় আপুনি স্পষ্টীকৰণটো দিয়াৰ কাৰণে খুব ভাল কথা হ'ল কাৰণ সকলোৱে ক'ৰবাত আপুনিও দুখী নেকি বুলি কথাখিনি মোক মানে তাতে কোনেও তাতেতো নাই মই তাতে চিনতে নাই মই দিল্লী মই অকলে আহি আছোঁ ঘৰত মোক আকৌ ঘৰৰ পৰা এইফালে লগৰকেইটাই ফোন কৰিছে তই বাহিৰত ঘপকৈ নোলাবি তোৰ ওপৰত একশ্যন হৈ যাব মাৰি দিব না মোৰ মুখত মাস্ক এখন আছে না কিবা আছে মই অপেনে আহিছোঁ মই ঢাকি ঢুকি অহা নাই পিছত মোৰ দুখ লাগিছে আৰু ভাল লাগিছে মনটোত দাদাই মোক লাষ্টৰ দিনাও যে কৈ গৈছিল তোৰ লগত মই আছোঁ মৃত্যু হয় দাদা মোৰ লগত কফিনত শুইও আহিছে দাদাই কিন্তু দাদালৈ ঠিক কৰা ফ্লাইটত অহা নাই মোৰ লগত আহিছে তাৰ পৰিয়ালৰ লোক হিচাপে ভাতৃ হিচাপে সন্দীপনে যেতিয়া হস্পিটেললৈ লৈ গৈছিল জুবিন গাৰ্গক তেতিয়া মোবাইলটো বিচাৰিছিল সিদ্ধাৰ্থৰ পৰা